মই এখন বিশেষ অনুষ্ঠানলৈ গ'লো আজি, য'ত আংগুলতা বাইদেউক লগ পালোঁ। ভাল লাগিল, কথা পাতিলোঁ অলপ সময়। পুৰা বহুত ফ্ৰী হয়। কি ভাবিছে নেকি আপোনালোকে মোক যে এই বাইদেউজনীয়ে নোচোৱাকৈ কথা পাতিছে? নহয়, একো ইগন'ৰ কৰা নাই। বাইদেৱে এই কণ শিশুকেইটাৰ লগত ফটো উঠি আছে, লগতে মোৰ লগতো কথা পাতি আছে। সেইকাৰণে বাইদেউক লগ পাই বহুত ভাল লাগিল আৰু বহুত ফ্ৰী হয়। যি সোধে একদম মৰমেৰে উত্তৰ দিয়ে আৰু বহুত ধুনীয়াকৈ কথা পাতে। লগ পাই ভাল লাগিল। এই প্ৰগ্ৰামটোত যায়ো ভাল লাগিল, কি বহুত কথা জানিব পাৰিলোঁ। এই প্ৰগ্ৰামটো লতাশিলত হৈ আছে। আজি অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকৰ তত্বাৱধানত হেল্ল' বন্ধুৰা, গুৱাহাটী মাছ বজাৰত আপোনালোকৰ মৰমত দীপক। মই একচুৱেলি এটা প্ৰগ্ৰামত গৈছোঁ, যিটো প্ৰগ্ৰাম আপোনাৰ লতাশিলত হৈ আছে। ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত, গুৱাহাটী মহানগৰ জিলা মহিলা মৰ্চাৰ সহযোগত আৰু অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ তত্বাৱধানত বয়ন প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ আছে আমাৰ এই লতাশিল খেলপথাৰত। যোনটো আপোনাৰ আমাৰ স্বাভিমান গামোচা, তাৰ ওপৰত বিশেষ নজৰ দি কিনে এই প্ৰগ্ৰামটো পতা হৈছে। আৰু আমাৰ হস্ততাঁত যে বয়ন শিল্প যে বহুত আগবঢ়া, এই কথাটো সকলোৰ আগতে পৰিচয় কৰি দিবলৈ এই প্ৰগ্ৰামটো ঘৰে ঘৰে যে গুচি যায়, সকলোৱে যেন বুজি পায়, সকলোৱে স্বাভিমানৰ কথা বুজি পায়। সেই কথাটো যে আমাৰ অসমীয়া শিপিনীৰ স্বাভিমান কি, সেই কথা সকলো বুজি পাবৰ বাবে এই প্ৰগ্ৰামখন, এই কৰ্মশালাখন অনুষ্ঠিত কৰিছে আমাৰ মহিলা মৰ্চাৰ অসম প্ৰদেশৰ দ্বাৰা। আমাৰ আংগুলতা বাইদেৱে ইয়াত আগভাগ লৈছে। আমাৰ ইয়াত তাঁতশালৰ গোটেইখিনি বস্তুৰ বিষয়ে ভালকৈ উল্লেখ কৰি দেখুওৱা হৈছে। আৰু লগতে কাপোৰ এটা, আমাৰ যি কাপোৰ ববলৈ যি বস্তু প্ৰয়োজন হয়, কেনেকুৱা নেচাৰেলভাৱে কালাৰ দিয়া হয়, সেইবিলাক সকলো বস্তু জানিব পাৰিব আপুনি এই কৰ্মশালাৰ জৰিয়তে। আপোনালোকে যাব পাৰে, একবাৰ চাব পাৰে আৰু আমাৰ তাঁতশালৰ বিষয়ে কিছু জ্ঞানো লৈ আহিব পাৰে। তাত আপোনাৰ গোটেইখিনি বস্তু চাই আহিব পাৰে। অসম চৰকাৰে আমাৰ যি শিপিনীসকলৰ গৌৰৱ, যি আগৰ পৰা আমাৰ শিপিনীসকলক এলেহুৱা কৰি অহা হৈছিল, সেই বস্তুবিলাকক আজিকালি চৰকাৰে কিছু গুৰুত্ব দিবলৈ লৈছে। আমাৰ যোনটো আপোনাৰ শিপিনী যিটো স্বাভিমান, এই স্বাভিমানটো যাতে আৰু ঘূৰি আহে। বাহিৰা কিছুমান কাপোৰৰ বিশেষকৈ আমাৰ ইয়াৰ প্ৰভাৱ, আমাৰ চাহিদাৰ প্ৰভাৱ পেলাইছে। আৰু সেয়েহে আমাৰ চৰকাৰে যিটো কাম কৰিছে বৰ্তমান আমাৰ শিপিনীসকলৰ বাবে, এইটো অতিকৈ প্ৰশংসনীয়। যাতে ভৱিষ্যতলৈও তেনেকুৱাই হৈ থাকে আৰু আমাৰ শিপিনীসকলক সদায় যাতে মৰ্যাদা দি থাকে, সেয়ে চৰকাৰে যেন সদায় দায়বদ্ধভাৱে এই গুৰুত্ব সহকাৰে লয়, তাকে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু আমাৰ শিপিনীসকলক যাতে স্বাভিমানেৰে জীয়াই থাকিবলৈ, আগবাঢ়ি যাবলৈ সহায় কৰে। ময়ো এই কৰ্মশালাখনত যাই কিনে বহুত কথা সুধিলোঁ আৰু শিকিও আহিলোঁ। আপোনালোকেও এপাক যাই কিনে এই বস্তুকেইটাৰ কিছু জ্ঞান লৈ আহিব পাৰে। যোন মানুহে ইচ্ছুক, তাত যাই কিনে গোটেইখিনি এৰেঞ্জমেণ্ট কৰা আছে। আপোনালোকে যাই কিনে মানুহকেইটাক সুধিলে হ'ল। বঢ়িয়াকৈ মোক যেনেকৈ এই মানুহসকলে বুজাই দিছে, আপোনালোকেও যদি সোধে তেনেকুৱা ভালকৈ বুজাই দিব, যদি আপুনি জানিবলৈ ইচ্ছুক। ঠিক আছে, আপোনালোকে তাত যাই মোৰো ভাল লাগিল আৰু বহুত ধন্যবাদ। আমাৰ আংগুলতা বাইদেউকো লগ পালোঁ, তাঁতশাল বোৱাও দেখা পালোঁ, বঢ়িয়া লাগিল। আপোনাৰ ময়ো যেন এদিন মোৰ চেলিব্ৰিটি হৈ পৰোঁ, না কি কয় বন্ধুৰা? হ'ব পাৰিলে ঠিকেই, যদি ভগৱানে বিচাৰে, যদি আপোনালোকে মৰম কৰে, এদিন ময়ো ডাঙৰ চেলিব্ৰিটি হ'ম। ঠিক আছে, আপোনালোকে মৰম কৰিবলৈ, যদি মৰম কৰে ছাপোৰ্ট কৰি দিয়ক। ঠিক আছে, এতিয়া মই আৰু বিশেষ ভিডিঅ'টো দীঘল কৰি নাথাকোঁ, ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। আপোনালোকক এইখিনিৰ পৰাই জনাওঁ, মোৰ ভিডিঅ' আপোনালোকৰ মৰমৰ দীপক ইয়াৰ পৰা জনাইছোঁ অতি মৰমেৰে। বাই বাই।